আৰু আপোনাৰ হাতত পইচা থাকিলে ন ৰজাও ভৰিত পৰি যাব বুজিছে। পৰিৱেশটো চাওকচোন কি ধুনীয়া, মানে শান্তি পৰিৱেশ। ইয়াত নিজৰ মনৰ কথাবিলাক ভাবিয়েই ভাল লাগে। আৰু যিমান পাৰে অকলে থাকিবলৈ চেষ্টা কৰক, মানে তেতিয়া মানে আপোনাৰ প্ৰশ্ন কৰা আৰু উত্তৰ দিয়া মানুহ কম হয় বুজিছে। হাই, মই ৰাজখোৱা বুজিছে গাইজ। এটা মন ভাল লগা জেগালৈ গৈ আছোঁ, মানে তাত গ'লে মনটো ভাল লাগি যায়। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই যাওক। দিয়ক বলক। যোনটো জেগালৈ গৈ আছোঁ সেই জেগাটো মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 5 কিলোমিটাৰ। আৰু গৈ থাকোঁতে ঘপচে মনত পৰি গ'ল কথা কেইটামান কওঁ আপোনালোকক, মানে সঁচা কথা, কিন্তু মোৰ কাৰণে এইকেইটা মিছা কথা। কেনেকুৱা আপোনালোকে ভালকৈ শুনক। ভুল হ'বও পাৰে মোৰ বাৰু, আপোনালোকে কমেণ্টত মোক জনাই দিব ভুল শুদ্ধটো। মানে প্ৰথমটো সঁচা কথা হ'ল, মানুহবিলাকে কয় ন দেখাতনো কিনো আৰু, বেয়া হ'লেও কথা নাই, অন্তৰখন ভাল লাগে। কিন্তু বহুত ধুনীয়া ল'ৰাটো দেখিবলৈ, তাৰপিছত অলপ কম ধুনীয়া ছোৱালী এজনী আনিলে, মানে দেখিবলৈ ধুনীয়া নহয়, ছোৱালী এজনী বিয়া পাতি আনিলে। তাৰপিছত মানুহবিলাকে কি ক'ব, ইমান ধুনীয়া ল'ৰাটোৱে সেইজনী ছোৱালীহে পালেনে, সেনেকৈ ক'ব নাই। কিন্তু মানুহবিলাকে কয় আকৌ অন্তৰখন ভাল হ'লেই হ'ল, চেহেৰানো কি। কিন্তু প্ৰথমতে আকৌ সেইটোৱে ক'ব, ইমান ধুনীয়া ল'ৰাটোৱে পঢ়ি শুনি সেইজনী ছোৱালীহে আনিলেনে, তাৰ লগত দেখোন অকণো নিমিলিলে, তেনেকৈ কয় হয়নে নাই। ঠিক আকৌ ছোৱালীজনী ধুনীয়া হ'লে ল'ৰাটো দেখিবলৈ বেয়া হ'ল, মানুহবিলাকে ডাইৰেক্ট ক'ব ল'ৰাটো চাগে পইচা ঢেৰ সেইকাৰণে বিয়া হৈছে। আৰু 2 নম্বৰটো সঁচা কথা হ'ল আপোনাৰ মানুহৰ অন্তৰ বহল হ'ব লাগে, স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে, ভাল কথা ক'ব লাগে, মানুহক সান্তনা দিব লাগে ভাল ভাল। যোনজন মানুহে কয় ন এইটো কথা, যেতিয়া বিপদত পৰিব ন আপোনাৰ বহল অন্তৰ মানুহজন যাব সান্তনা দিবলৈ। মানে আপুনি কৰ্মক্ষেত্ৰতে বিপদত পৰিলে যেনিবা, আপোনাৰ মানে পইচা পাতি নাইকিয়া হৈ গ'ল, আপোনাৰ নিজৰ সপোনবিলাক পূৰ হোৱা নাই, কেনেকৈ পূৰ হ'ব, সপোনৰ ঘৰখন কেনেকৈ বনাব আৰু সপোনৰ গাড়ীখন কেনেকৈ ল'ব আপুনি ভাবি আছে। মানে তেনেকুৱাত বহল অন্তৰজন মানুহ আহিলে আপোনাক সান্তনা দিছে, একো নাই দে, চেষ্টা কৰ, পাৰিবি, কিয় নোৱাৰিবি, তই চেষ্টা কৰ, চেষ্টাৰ অসাধ্য একো নাই, পাৰিবি। কিন্তু এটা ধনী মানুহ আছে আপোনাৰ, তাৰ মানে অকণমান চৰিত্ৰটো অকণমান বেয়া, মানে সি পূৰা ধনী, মানে বিখ্যাত ধনী, মানে অন্ধ পইচা বুলি কয় যেন, অন্ধ পইচা। তাৰ মানে ধনী মানুহজনে আহি আপোনাক সুধিলে কি প্ৰব্লেম, আপুনি ক'লে আমুক আমুক মোৰ এনেকুৱা বিপদত পৰিছোঁ, আৰু লগে লগে আপোনাক ক'লে ধনী মানুহজনে ব'ল মই দিম পইচা, তোক কিমান লাগে, তোৰ গোটেই জীৱনটোৰ কাৰণে মই পইচা দি দিম যা। তেতিয়া আপুনি কোনজন মানুহৰ কথা শুনিব, বহল অন্তৰ থকা মানুহজন নে আপোনাৰ পইচা থকা মানুহজন? তেতিয়া আপুনি পইচা থকা মানুহজনৰ কথাই শুনিব, কিয়নো আপোনাৰ জীৱনটোত ভাবকচোন, জীৱনটো গঢ়ি তুলিব আপুনি বুলি নহয়, ময়ো। সেইটো এটা মিছা কথা হ'লনে নাই? মানুহবিলাকে কয় ন অন্তৰখন বহল হ'লেই হ'ল, ভাল চিন্তা ধাৰণা, পইচাটো মেইন বুজিছে, পইচাটো মেইন। আৰু 3 নম্বৰটো হ'ল, 3টাই ক'ম বাৰু, বেছি নকওঁ। 3 নম্বৰটো হ'ল টকা পইচানো কিনো আৰু, সৎ পথত থাকিলেই হ'ল, সততাত থাকিলেই হ'ল, মানে আপোনাৰ কোনো বেইমানি কৰিব নালাগে, সততাতেই থাকক। কিন্তু সততাত থাকিবলৈও পইচাটো লাগিব বুজিছে। কেনেকৈ, মই উদাহৰণটো দি দিছোঁ। আপুনি মানে এটা বিপদত পৰিলে, মানে কেছ খেলিবলগীয়া হ'ল, মানে আপুনি সততে আছে, আপোনাৰ গাত অকণো ভুল নাই, আপুনি কেছ খেলিবলগীয়া হ'ল, সেই কেছটো খেলিবলৈও আকৌ পইচাই লাগিব বুজিছে। আপুনি সতত আছে এইবিলাক নেচায়, পইচাই চাব। সেইকাৰণে মই ক'লোঁ জীৱনত পইচা ইনকাম কৰক, টেনশ্যন নোহোৱাকৈ, ভাল ৱেডিত, মই ভাল ৱেডি ইনকাম কৰিব কৈছোঁ, একদম বিন্দাছ পইচা ইনকাম কৰক, টেনশ্যন নোহোৱাকৈ। আপোনাৰ যিমান পইচা সিমান সন্মান, জানেনে নাই? আৰু আপোনাৰ হাতত পইচা থাকিলে ন ৰজাও ভৰিত পৰি যাব বুজিছে। আপুনি মোনাটো লৈ বজাৰলৈ যাবচোন, মোনাটো যেন ভৰ্তি হ'বলৈ কিমান পইচা লাগে আপোনালোকে চাব। আৰু যিমান পাৰে আপোনাৰ ভাল লগা কামটো কৰক, যি নেকি তাৰপৰা পইচাও আহে। জেগাটো পাইছোঁ, আপোনালোকক কৈ দিছোঁ ক'ত আহিছোঁ। বিশ্বনাথ চাৰিআলি অৱস্থিত মোৰ হোম টাউনত, বিশ্বনাথ ঘাট।
বলক গাড়ীৰ পৰা নামি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এইখনেই বিশ্বনাথ ঘাট গুপ্তকাশী। এই ভাগ বিশ্বনাথ মন্দিৰ। এনেকৈ শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছে। আপোনালোকৰ সপোনৰ কাৰণে ইয়াত চাকি বন্তি ধূপ ধূনা জ্বলাব পাৰে। মই ৰাতিপুৱা আহিছোঁ ন, নিৰল নিস্তব্ধ পৰিৱেশ এটা হৈ আছে আৰু এইফালে ধূপৰ গোন্ধটো আহিছে, বহুত ধুনীয়া লাগিছে। আৰু মন্দিৰৰ অপজিটত ব্ৰহ্মপুত্ৰ নদীখন আছে, পূৰা একদম ধুনীয়া শীতল হৈ আছে, এটা শান্তি পৰিৱেশ। ইয়াত মানে আপোনাৰ ৰাতিপুৱা আহিলে ন, পূৰা ফুল অক্সিজেন পোৱাৰ ৰকম লাগি যায়। যোনে অক্সিজেন কম পায় ন, এবাৰ ট্ৰাই কৰি চাবচোন, এনেকুৱা জেগা এটাত ধুনীয়াকৈ বহি ফুল অক্সিজেন পাই যোৱাৰ ৰকম লাগে। আৰু মই কেতিয়াবা আহোঁ ইয়াত, মনটো বেয়া লাগি থাকিলে মন একদম ভাল লগাই দিয়ে, মানে একদম পজিটিভনেছ এটা একদম ভিতৰৰ পৰা ওলাই আহে। ইমান ধুনীয়া লাগে, মই খুব ভাল পাওঁ এনেকুৱা শান্তি পৰিৱেশ। এনেকুৱা জেগাবিলাক ভাল লাগে, কিবা এটা মানে মনটো একদম শান্তি শান্তি লাগি যায়। নিজাল জাল, এইফালে আপোনাৰ ধূপৰ গোন্ধটো বা বৰ ধুনীয়া লাগে মানে এনেকুৱা জেগাত। আৰু এনেকুৱা জেগাত আপোনালোকে ট্ৰাই কৰিবচোন, অকলে বহি আছে, আপোনাৰ মনৰ কথাবিলাক, যোনবিলাক আপোনাৰ সপোনবিলাক ভাবি আছে, মানে মই এনেকুৱা কৰিম জীৱনত, এনেকৈ কৰিম, সপোনবিলাক আপুনি ভাবি আছে। আজিয়ে যেন মোৰ সপোনবিলাক ছাকচেছ হৈ গৈছে আৰু পজিটিভ মাইণ্ড এটা আহি যায়, মানে পজিটিভ থিংকিং চব মানে পজিটিভ হৈ যায় মানে দিনটোলৈ মানে। আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া, মানে শান্তি পৰিৱেশ। ইয়াত নিজৰ মনৰ কথাবিলাক ভাবিয়েই ভাল লাগে। ইয়াতে আৰু এটা কথা কওঁ, মানে যিমান পাৰে নিজক সুখ দিবলৈ চাওক, মানে তেতিয়াহে আপুনি সুখী হ'ব জীৱনত। আৰু যিমান পাৰে অকলে থাকিবলৈ চেষ্টা কৰক, মানে তেতিয়া মানে আপোনাৰ প্ৰশ্ন কৰা আৰু উত্তৰ দিয়া মানুহ কম হয়, বুজিছে। এইখনে আছিলে বিশ্বনাথ ঘাট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক এটা কৰি দিব ভিডিঅ'টোত, কমেণ্ট এটা কৰি দিব। আৰু আপুনি যদি বেলেগ ইউটিউব চেনেলত উজুতি চুজুতি খাই মোৰ চেনেলটোত পৰিছেহি, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু জীৱনত অকলে যাত্ৰা কৰক আৰু সুখী হওক। দিয়ক।